নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল সম্পক এণ্টাৰটেইনমেণ্টলৈ। বন্ধুসকল, আজিৰ এই এণ্টাৰটেইনমেণ্ট চেনেলত মই নিজে এণ্টাৰটেইনমেণ্ট হ'ব ওলাইছোঁ। হয়, আচলতে মোৰ এজন ফ্ৰেণ্ড বুলি ক'লে ভুল হ'ব, যিহেতু তেওঁ মোক চিনি নাপায়, কিন্তু মই তেওঁক ফ্ৰেণ্ড বুলি ভাবি লৈছোঁ। তেওঁৰ ভিডিঅ' চাই মই ইউটিউব বনাব ওলাইছোঁ, আৰু মই সেইটোৱে জনাব ওলাইছোঁ যে মই ইউটিউবত কিয় আহিব লগা হ'ল। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, নলবাৰীৰ এজন ল'ৰা। হয়, তেওঁ মোক চিনি নাপায়, কিন্তু মই যেতিয়া তেওঁৰ প্ৰথম ভিডিঅ'বোৰ চাইছিলোঁ, সঁচা কথা ক'ব গ'লে মোৰ খুব এটা ভাল লগা নাছিল। কিন্তু যেতিয়া দুই এটা ভিডিঅ' চালোঁ, মই ভিডিঅ'বিলাক বুজি পোৱা হ'লোঁ তেওঁৰ উদ্দেশ্যটো কি ভিডিঅ' বনোৱাৰ। আৰু তেতিয়ালৈ মোৰ মনত অহা নাছিল যে মই ভিডিঅ' বনাব লাগিব বা ভিডিঅ' বনাব পাৰিম, ইউটিউবত মই ভিডিঅ' আপলোড কৰিব পাৰিম, মই ভবা নাছিলোঁ। কাৰণ মই সদায় কেমেৰাৰ পিছত কাম কৰি আছিলোঁ। মই গ্ৰাফিক ডিজাইনিং আৰু এডিটিঙৰ কাম কৰোঁ, তো মই কম্পিউটাৰ আৰু কেমেৰাৰ লগতে বিশেষকৈ জড়িত হয়। তো মই ভবা নাছিলোঁ যে মই কেতিয়াবা কেমেৰাৰ আগত আহিব পাৰিম বুলি। কিন্তু যেতিয়া মই সেই বন্ধুজনৰ ভিডিঅ' চালোঁ, মোৰ খুব ভাল লাগিল, আৰু তেওঁক ফ'ল' কৰি মই ভিডিঅ' বনোৱা আৰম্ভ কৰিলোঁ। তেওঁ মোৰ আইডল হয়, গতিকে তেওঁৰ নামটো মই আপোনালোকক ক'ম এতিয়া। তেওঁ হ'ল নলবাৰীৰ ডিম্পু বৰুৱা। হয়, ডিম্পু ভাই, তোমাক ধন্যবাদ দিছোঁ। তোমাৰ ভিডিঅ' চাই মই সঁচাকৈ আপ্লুত হৈছোঁ, আৰু মই সেইকাৰণে ভিডিঅ' বনাবলৈ আগ্ৰহী হৈছোঁ। আৰু মই দুই এটা ভিডিঅ' ডাউনলোড দিছোঁ, নাজানো, মাত্ৰ তোমাক মই ফ'ল' কৰিছোঁ। ভাল লাগে তোমাৰ ভিডিঅ'বোৰ চাই, আৰু সেইকাৰণে মই ইউটিউবত আহিলোঁ। গতিকে মই আশা কৰিছোঁ তুমি মোক ছাপোৰ্ট কৰিবা বুলি। মই তেওঁৰ মেইল আইডিত মই মেইল কৰিছিলোঁ তেওঁৰ নম্বৰটো বিচাৰি, কথা পাতিব মন গৈছিল তেওঁৰ লগত, কিন্তু হয়তো তেওঁ ব্যস্ত থাকে, তো তেওঁ এতিয়ালৈ ৰিপ্লাইটো কৰা নাই। কিন্তু মই আশা কৰিছোঁ তেওঁ অতি শীঘ্ৰে ৰিপ্লাই কৰিব। যদি মোৰ ভিডিঅ'টো চাই আছা ডিম্পু, তেনেহ'লে তুমি প্লিজ মোক এবাৰ কণ্টেক্ট কৰিবা। তোমাৰ নম্বৰটো মোৰ লগত নাই, মই মোৰ মেইল আইডিটো মই তোমাক দি আছোঁ ইয়াতে, তলত লিংক মই দিছোঁ, তাত তুমি মোৰ মেইল আইডিটো পাবা। প্লিজ তোমাৰ নম্বৰটো মোক দিবা এবাৰ, মই তোমাৰ লগত কণ্টেক্ট কৰিব বিচাৰোঁ। ময়ো তোমাৰ নিচিনা চেষ্টা কৰিছোঁ ভিডিঅ' বনাবলৈ, নাজানো কিমান ভাল হৈছে, গতিকে মই চেষ্টা কৰিছোঁ। আৰু মই সকলো লোকলৈ অনুৰোধ কৰিছোঁ যে মোৰ ভিডিঅ'বোৰ যাতে আপোনালোকে লাইক কৰে, আৰু নতুনবিলাকক মই ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে মোৰ ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰে। কাৰণ আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব বা লাইক কৰে, তেতিয়া যিটো কষ্ট হয় ভিডিঅ' বনোৱাৰ, সেইটো সাৰ্থক হোৱা যেন অনুভৱ হয়, আৰু খুব ভাল লাগে। গতিকে যিহেতু মই নতুন হয়, গতিকে মই আশা কৰিছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি। তো আজি বিশেষ ক'ব লগা মোৰ একো নাই বন্ধুসকল। মই এইটোৱে ক'ব ওলাইছিলোঁ যে মই ইউটিউবলৈ কিয় আহিব লগা হ'ল, আৰু মোৰ আইডল কোন হয়। তো ডিম্পু বৰুৱা মোৰ আইডল হয়, তেওঁক মই বহুত ধন্যবাদ দিছোঁ, আৰু মই এতিয়াও আশাবাদী যে তেওঁ মোক কণ্টেক্ট কৰিব। তো বন্ধুসকল, আজিলৈ মই এৰিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। ঠিক আছে, তেনেহ'লে আজিলৈ ধন্যবাদ।